হাই গাইজ নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই বনাইছিলোঁ ঘৰতে কুলফি যেটো গৰম দিন আহি আছে গতিকে কুলফি খাবৰ বৰ মন যায় কিন্তু বাহিৰত যে কুলফি খোৱাৰ পৰিস্থিতি একেবাৰে নহয় যেটো পৰিস্থিতি বহুত বেয়া গতিকে ঘৰতে বনাও পৰিয়ালত মিলিজুলি খাওঁ আৰু এইটো স্বাস্থ্যসন্মতও হ'ল আৰু পৰিয়ালৰ সৈতে একেলগে খাই ভালো লাগিল নহয় জানো গতিকে তেনেহ'লে বেছি কথা নকওঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এনেকৈ এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে জনাবলৈ নেপাহৰিব এয়া লৈছোঁ মই এগিলাচ আমুল তাজা গাখীৰ এগিলাচ নহয় অলপমান কম এইখিনি আছিল মোৰ লগত আৰু এয়া লৈছোঁ মই তিনিটা প্লাষ্টিকৰ বাটি যিহেতু মোৰ কুলফি হেয়া নাছিলে গতিকে মই এয়া লৈ লৈছোঁ আৰু গাখীৰখিনি মই এয়া ল' ফ্লেমত পেন এখনত বহাই দিছোঁ আৰু গাখীৰখিনি গৰম কৰিব লাগিব গৰম কৰি যেতিয়ালৈকে গাখীৰখিনি ডাঠ হৈ নাযায় তাৰ চামনি নিচিনা পৰি নাযায় তেতিয়ালৈকে আপুনি এইখিনি লৰাই থাকিব লাগিব অলপ কষ্ট হ'ব যদিও কিন্তু উপায় নাই এইখিনি লাগি গ'লে বেয়া লাগিব গতিকে এনেকৈ আমি লাৰি থাকিব লাগিব এইখিনি আৰু এয়া দেখিছে মই চামুচৰ সৈতে আপোনাক দেখুৱাই দিছোঁ এনেকুৱা গাখীৰখিনি ডাঠ হৈ নোযোৱালৈকে আপুনি এইখিনি এনেকৈ লৰাই থাকিব তাৰপিছত এইখিনি যেতিয়া ডাঠ হৈ গ'ল এতিয়া ইয়াতে আমি দিম অকণমান চেনি আপোনালোকে বেছি খালে বেছিও দি দিব পাৰে কম খালে কমো দি দিব পাৰে তাৰপিছত লৈছোঁ মই আলমণ্ড বাদাম 4টা এয়া প্ৰথমে দিছোঁ মই ইলাইচি অকণমান তাৰপিছত দিছোঁ এয়া আলমণ্ড বাদামকেইটা গুড়ি কৰি দি লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু মই প্লাষ্টিকৰ বাতিকেইটাত দি দিম আৰু এয়া প্লাষ্টিকৰ বাতিকেইটা দি দিলোঁ 3টা লৈছিলোঁ কিন্তু নহ'লগৈ এইখিনি মই ডিপ ফ্ৰিজত ৰাখি দিম মই ৰাতিটো ৰাখিছিলোঁ আৰু ৰাখি পেলাই এয়া ৰাতিপুৱা এনেকুৱা টান হৈ গ'ল এইখিনি ধুনীয়া কুলফি আমাৰ ৰেডি হৈ গ'ল আৰু খাবলৈ বহুত টেষ্টি হৈছে আৰু স্বাস্থ্যসন্মতও হৈছে গতিকে এনেদৰে কুলফি বনাওক আপোনাৰ ল'ৰা ছোৱালীক খুৱাওক আৰু ঘৰতে থাকক সুস্থ থাকক থেংক ইউ